সাংবিধানিক মান্যতা ৰক্ষা কৰিব পৰা নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভাৰতীয় সংবিধানৰ 51 নম্বৰ অনুচ্ছেদ ভংগ কৰিছে ভূপেন বৰাই। ভাৰতীয় সনাতন সভ্যতা সংস্কৃতি ভূপেন বৰাই আঘাত কৰিছে। বাৰে বাৰে ভুল কৰি ক্ষমা খুজি সাৰি যাবলৈ এৰি দিয়াটো উচিত। ভূপেন বৰা বহুৱা, ভূপেন বৰা মূৰ্খ বুলি ক'লে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। ভূপেন বৰাৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী নিৱেশত গোচৰ সত্যৰঞ্জন বৰাৰ। ইতিমধ্যে কুটুম্ব সুৰক্ষা সমিতিয়ে লখিমপুৰ, শিৱসাগৰ, পল্টন বজাৰ, বকো থানাত ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, AM নিউজ 24। দেখিছোঁ তেওঁ ক্ষমা খোজাৰ নাটকখন কৰি পেলাই চকীত বহি ঘোষা গাইছে। এইটো মই প্ৰথমবাৰ দেখিলোঁ। আমি ভাবিছোঁ এতিয়া চাগে আমিও চকীত বহি ঘোষা গাব লাগিব নেকি। শংকৰদেৱ গুৰুজনাই চাগে তাৰ পৰা যদি আজি থাকিলেহেঁতেন, ভাবিলেহেঁতেন, বোলে ক'লেহেঁতেন ভূপেন বোপাও তোক তোৰ ভৰিত ধৰি ময়ো শৰণ লওঁ বুলি ক'লেহেঁতেন চাগে শংকৰদেৱে। ইমান অৱমাননা, ইমান তিৰস্কাৰ, ইমান অপমান অসমীয়া সভ্যতা সংস্কৃতিক, শংকৰদেৱক, অসমৰ সত্ৰক, অসমৰ নামঘৰক। কিয় সত্ৰসমূহ জাঙুৰ খাই উঠা নাই মই বুজা নাই। কিয় অসমৰ সেই ভক্তিপ্ৰাণ ৰাজ জাঙুৰ খাই উঠা নাই মই বুজা নাই। কিয় শংকৰদেৱ গুৰুজনাক অনুসৰণ কৰা, শংকৰদেৱ গুৰুজনাক মনে প্ৰাণে ভাল পোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ জাঙুৰ খাই উঠা নাই মই বুজি পোৱা নাই। ভূপেন বৰাৰ নিচিনা এই ধৰণৰ মানুহবোৰক যদি এই ধৰণে মতালি কৰিবলৈ এৰি দিওঁ, মইদুৰ আচাৰো গাইছে চকীত বহি সাংবাদিকৰ আগত স্পীকাৰটো লৈ পেলাই, তাৰ মানে তেওঁ কি কৰিব খুজিছে, পুনৰবাৰ বহুৱালি কৰিব খুজিছে। মই ভাবিছোঁ এইবোৰ বিনাশকালে বিপৰীত বুদ্ধি আৰু এইবোৰ বিকাৰগ্ৰস্ত মানুহক যদি আমি আমাৰ নীতি নিৰ্ধাৰকৰ দায়িত্ব দিওঁ, তেতিয়াহ'লে অসমখন কোনফালে যাব? অসমৰ জাতি, সভ্যতা, মান, ভেটি ক'ত থাকিব? তেওঁলোকে অসম আৰু অসমীয়াৰ কথা কয়, কবিতাও লিখে অসমীয়া ভাষাৰ কথা ক'বলৈ গৈ পেলাই। বিভিন্ন সময়ত দেখা পাইছোঁ আচলতে তেওঁলোকৰ প্ৰকৃত স্বৰূপটো ভিতৰৰ পৰা যে তেওঁলোক একো নাই, তেওঁলোক যে বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত, বিদেশী শক্তিৰ প্ৰভাৱত যে তেওঁলোক লালিত পালিত, তাক বাৰম্বাৰ প্ৰমাণ কৰি আছে। তেওঁলোকৰ বাকী কথাখিনিত অসমীয়া, অসম, ভাৰতীয় সভ্যতা সংস্কৃতি, ৰীতি নীতিলৈ তেওঁলোক কোনো ধৰণৰ কাণ্ডজ্ঞানহীন কাম কৰিছে। এই ভূপেন বৰাৰ নিচিনা মানুহবোৰক অনতি পলমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক, অসমৰ পৰা এই ধৰণৰ মানুহবোৰক নষ্ট কৰক, শেষ কৰক, নোহোৱা কৰক। অসমখনে মুক্তি বিচাৰিছে, নহ'লে ইমান বছৰতো অসম শেষেই হ'ল। আৰু যাতে অসম শেষ নহয় তাৰ কাৰণে সমূহ ভক্তপ্ৰাণ ৰাইজক, শংকৰদেৱ অনুৰাগী আমি আহ্বান কৰিছোঁ আৰু সকলোকে এই ধৰণে কৈছোঁ। আৰু এটা ভাল লাগিছে যে ইতিমধ্যেই কলিয়াবৰ আৰক্ষী থানাত আমি আমাৰ বক্তব্যও প্ৰদান কৰিছোঁ, FIR প্ৰদান কৰিছোঁ, ষ্টেটমেণ্টো তেওঁলোকে গ্ৰহণ কৰিছে।